হাই ফ্ৰেণ্ড, আজি আপোনালোকৰ লগত আমাৰ অৰ্গেনিক ফাৰ্মখন শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ যি পৰিস্থিতি, বজাৰৰ শাক পাচলিত যি ফাৰ্টিলাইজাৰ ইউজ কৰা যায় কিমান ভয়ংকৰ আমাৰ স্বাস্থ্যৰ বাবে আমি সেইটো জানো। গতিকে যদি অকণমান মাটিৰ সুবিধা থাকে তেতিয়া চবেই হয়তো এনেকুৱাকৈ গাৰ্ডেন বনাই ল'ব লাগে, যি স্বাস্থ্যৰ কাৰণে উপকাৰী হয়। এই মাটিখিনি লিজত দিয়া হৈছিল আৰু এয়া চাওকচোন আমাৰ খেতিবোৰ। অৰ্গেনিক ফাৰ্মিংটোত খুব গুৰুত্ব দিয়া হৈছে আজিকালি, বহুত কনচিয়াছনেছ বাঢ়িছে মানুহৰ। এইটো খুবেই ভাল কথা, কাৰণ যিবোৰ পেষ্টিচাইডছ বা ইনছেক্টিচাইডছ মানে ইউজ কৰে কিছুমানে কমাৰ্চিয়েল পাৰপাজত, আৰু ই আমাৰ শৰীৰত ভয়াৱহ ৰোগৰ ক্ৰিয়েট কৰিব পাৰে। গতিকে এনেকুৱাকৈ যদি সুবিধা থাকে এনেকুৱা কৰাটো খুবেই প্ৰয়োজনীয়। ইয়াতে বিন, নেচেৰা, পানীলাও, ভাতকেৰেলা, তিতাকেৰেলা এইবোৰৰ খেতি কৰা গৈছে। মানে বতৰৰ যিখিনি শাক পাচলি অৰ্গেনিক ফাৰ্টিলাইজাৰ ইউজ কৰি কিনে। এয়া দেখিছে আপোনালোকে। আৰু এনেকুৱাকৈ যেতিয়া ফাৰ্মিঙত অলপ নিজক ইনভলভ কৰা যায় সময় সাপেক্ষে, মানে উইকেণ্ডত, তেতিয়া এটা মেণ্টেল ৰিফ্ৰেছমেণ্টো পোৱা যায়। ফ্ৰী টাইমত এনেকুৱা ফাৰ্মিং কৰি বা অলপ লাগি দি মানে ভাল লাগে আৰু নিজৰ প্ৰডাক্ট মানে ফাৰ্মিঙত নিজৰ ফাৰ্মিঙৰ পৰা হোৱা যিখিনি মানে প্ৰডাক্ট খায়ো কিবা এটা সন্তুষ্টি পায়, চেল্ফ ছেটিছফেকশ্যন এটা পায় যে আমাৰ নিজৰে খেতি খাইছোঁ। এনেকুৱা এইবোৰ দেখিছে আপোনালোকে। পানীলাও যথেষ্ট লাগি আছে। আপোনালোকেও এনেকুৱা অৰ্গেনিক ফাৰ্মিং কৰিছে নেকি জনাবচোন কমেণ্টত। আজিকালি চিটি লাইফতো এনেকুৱা ফাৰ্মিং অলপ হ'লেও মানুহে বেলকনি হওক বা টেৰেছত হওক যাই কৰেই, কাৰণ চবেই এতিয়া বুজি উঠিছে। কাৰণ এতিয়া যি মানে কমাৰ্চিয়েল পাৰপাজত অনা বস্তুবোৰ নহয়, ফাৰ্টিলাইজাৰ ইউজ কৰে কাৰণে মানে দীঘলীয়াকৈ লাষ্টিঙো কৰে। কিন্তু আমাৰ যি অৰ্গেনিক ফাৰ্মিঙৰ বস্তুবোৰ সেইবোৰ সাৰ দিয়া নাই কাৰণে মানে পিছদিনা এনেকৈ ৰাখি দিলে গৰমত বেয়া হৈও যায়। কিন্তু দীৰ্ঘদিন ৰাখিবলৈ কমাৰ্চিয়েল পাৰপাজত পেষ্টিচাইডছ, ইনছেক্টিচাইডছ এইবিলাক ইউজ কৰে, ফাৰ্টিলাইজাৰ ইউজ কৰে। সেইকাৰণে সেই দীঘলীয়াকৈ লাষ্টিং কৰে আৰু বস্তুবোৰ বেয়া হৈ নাযায়, কিন্তু ই আমাৰ শৰীৰৰ বাবে অতি ভয়াৱহ। এই বাগানখনৰ পিছফালে এটা নদী আছে, কিন্তু নদীখনক মৰা চেঁচা নদী বুলি কয়, কাৰণ নদীটো খৰালি কালত শুকাই যায় আৰু বাৰিষা কালতহে মানে পানী আহে নদীত। ফ্ৰেণ্ডছ, এনেকুৱাকৈ ফাৰ্মিং বা গছ গছনিৰে ভৰপূৰ যদি পৰিৱেশ এটাত থকা যায়, পিয়'ৰ অক্সিজেনো পোৱা যায়। আৰু পিয়'ৰ অক্সিজেন মানে আমি সুস্থ সবল শৰীৰ এটা লৈ থকা বুজায়, কাৰণ পিয়'ৰ অক্সিজেনে বহুত বেমাৰৰ পৰা আমাক ৰক্ষা কৰিব পাৰে। ইয়াতে আপোনালোকে কিছুমান মূৰ্তি দেখিছে, সেইবোৰ চৰাই খেদিবলৈ ব্যৱহাৰ কৰা হয়। এতিয়া আহক আমি আপোনালোকক চেগুনৰ বাগানখন দেখাওঁ। এয়া দেখিবলৈ পাইছে আপোনালোকে চেগুনৰ বাগান। এয়া আমাৰ নিজাকে কৰা হৈছে এই চেগুন বাগানখন। আৰু আজিকালি এনেকৈ ফাৰ্মিং
কৰা খুব কমেই দেখা পোৱা যায়। মাটি থাকিলেও বহুত মানুহে কৰিবলৈ ইণ্টাৰেষ্টেড নহয়, কিন্তু অকণমান কষ্ট কৰি যদি নিজৰ মাটি আছে কৰিব পাৰে খুব লাভ হয়। কাৰণ শাৰীৰিকভাৱেই নহয়, ইকনমিকেলিও মানুহ এনেকুৱাকৈ খেতি বাতি কৰি বাগান বনাই ইকনমিকেলিও ৰাইজ কৰিব পাৰে, বিজনেছ পাৰপাছতো ইউজ কৰিব পাৰে অৰ্গেনিক কৰি হ'লেও। এয়া চাওকচোন চেগুনৰ বাগানখন, কিমান সুন্দৰ দৃশ্য।